সমাজকৰ্মীসকল, অন্যান্য ৰাইজ, আই মাতৃসকল, বুদ্ধিজীৱীসকল, গাঁওবুঢ়াসকল, প্ৰথমতে মই আপোনালোকলৈ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ যাচিছোঁ। আমি চৰকাৰটো গঠন কৰিবই বিশেষে যিটো সঁচা কথা আমাৰ গোৰ্খাসকলেও জানে বা ইয়াত যিমান জাতি জনগোষ্ঠী আছে, মুছলিম হওক, গোৰ্খা হওক, বড়ো হওক বা হিন্দী ভাষী বা ৰাজবংশী বা নাথযোগী বা কলিতা বা যিমান জাতি জনগোষ্ঠী আছে এই অঞ্চলত সকলোৱে গম পাই আছে যে আগন্তুক BTC নিৰ্বাচনত BPF দলে সংখ্যাগৰিষ্ঠতা বা এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে। এই কথা চবেই জানে। তো এতিয়া আমি চৰকাৰ গঠন হোৱাৰ পিছত আমি কি কাম কৰিম এই কথাটো সকলোৱে অলপ হ'লেও শুনিবলৈ পাইছে। আমাৰ প্ৰাইমাৰী লিডাৰ, ডিষ্ট্ৰিক্ট লিডাৰ আৰু ব্লক লিডাৰসকলে আপোনালোকক নিশ্চয় বুজাই দিছে। এই কথাটোৱে আকৌ মই ক'ব বিচাৰিছোঁ। ইয়াৰ পিছত মই হেমন্ত বিশ্ব শৰ্মাক অলপ গালি দিম যে আগত আমি বিশেষভাৱে কি কাম কৰিব চৰকাৰ বনোৱাৰ পিছত এই কথাটো আগত জনাই দিম। ইয়াৰ পিছত গালাগালি সেইফালে দেই। প্ৰথম আমি কি কাম কৰিব, মাটিৰ পাট্টা দিয়াত চবেই শুনি আছে। ৰেৱন্ত দেৱাৰী দাদাও কৈছে, আমাৰ দিলু শৰ্মাও কৈছে, মাটিৰ পাট্টা দিয়াটো আমি এনে কোৱা নাই। দিবৰ কাৰণে 2019 BTC কাউন্সিলৰ ডিচিশ্যন লোৱা আছে আৰু আমাৰ BTC অঞ্চলত যথেষ্ট মণ্ডল নাই, মণ্ডলৰ বহুত প্ৰয়োজন আছে। সেইকাৰণে 500জন মণ্ডল ট্ৰেইনিং দিছে। আমি এই ট্ৰেইনিং দিয়াসকলে এতিয়া BTCত আহি পাইছে আৰু যিমান মণ্ডল ৰিটায়াৰ্ড, ছাত্ৰ অফিচাৰ ৰিটায়াৰ্ড বা খানাগ এইবিলাক যিমান ৰিটায়াৰ্ড আছে ইহঁতকো আমি আকৌ BTCত আহি পেলাই এই মাটিৰ পাট্টা দিয়াৰ যিটো কাম ইয়াত আমি ব্যস্ত কৰিম। মাটিৰ পাট্টাটো পাবৰ কাৰণে আপোনালোকে ওদালগুৰি বা কোনোবা চাৰ্কল অফিচ বা কোকৰাঝাৰত যাব নালাগে। আপোনালোকৰ ইয়াতে এই অঞ্চলত 4-5টা গাঁৱত কিমান খাচ মাটি আছে, কিমান ফৌজি মাটি আছে, 100 মাটি আছে, কিমান গিৰিজীয়া 20 মাটি আছে, এইটো চব খানাগ বা মণ্ডল বা চাৰ্কল অফিচাৰৰ হাতত আছে। ইহঁতে আহিব, যদি আছে আহি পেলাই এই অঞ্চলৰ গাঁওবুঢ়া চব গাঁওবুঢ়াকে মাতিব, সমাজকৰ্মী, গাৰ্জেন, বুদ্ধিজীৱী ইহঁতক মাতিব, দল সংগঠনৰ নেতা কৰ্মীসকলক মাতিব, মাতি পেলাই ইয়াতে মিটিং কৰিব। মিটিং কৰি পেলাই কাৰ নামত 100 মাটি আছে, কাৰ নামত ফৌজি মাটি আছে, কাৰ নামত খাচ মাটি আছে, এইটোকে জাগাতে মিটিং কৰি পেলাই জৰীপ কৰি মাটিৰ পাট্টা কৰি দিব। এইটোকে জৰীপ কৰা বুলি কয়। এই মাটিৰ পাট্টাটো এনেকুৱা অফিচত যাব নালাগে। ইয়াৰ কাৰণে BTC অফিচতো যাব নালাগে, ওদালগুৰি ছাত্ৰ অফিচতো যাব নালাগে বা ক'ৰবাত দৰকাৰ নাই। মিটিং কৰি মাটিৰ পাট্টা দিব, এইটোকে জৰীপ বুলি কয়। জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া। এইটো এই অঞ্চলত যদি খাচ মাটি আছে, কোনোবা বহি আছে, এই সকলক মাটিৰ পাট্টা দিয়া। এইফালে কি কৰি আহিছে, ইয়াতে পৰা উচ্ছেদ কৰিব লাগে। এইটো মই পিছত কম। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰত আমি কি কাম কৰিব, ওদালগুৰি জিলাত BTC ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্টটো হ'ল 40টা ডিপাৰ্টমেণ্টত যিমান খালী পোষ্ট আছে চাকৰি 40টা এই ওদালগুৰি জিলাৰ এগ্ৰিকালচাৰ বা মাৰ্কেট বা যিমান 40টা ডিপাৰ্টমেণ্টত যিমান পোষ্ট খালী আছে, 1000 হ'ব পাৰে, 2000 হ'ব পাৰে, যিমান পোষ্ট খালী আছে ইয়াত 3rd গ্ৰেড আৰু 4th গ্ৰেড চাকৰিটো ওদালগুৰি জিলাৰ যুৱক যুৱতীসকলৰ
সেই ইণ্টাৰভিউ লৈ পেলাই ইয়াতে নিযুক্তি কৰা হ'ব এইটো বিয়া নাম ভাল ইয়াত বাক্সা মানুহ নাহিব কোকৰাঝাৰৰ মানুহ নাহিব চিৰাঙৰ মানুহ নাহিব অকল ওদালগুৰি জিলাৰ মানুহহে যুৱক যুৱতীসকলক ইণ্টাৰভিউ দি পেলাই তাতে চাকৰি দিয়াৰ ব্যৱস্থা আমি কৰিম এইটো 2 নম্বৰ একদম বেয়া নহয় না বেয়া মাটিৰ পাট্টা দিবলৈ গৈ আছে সেইটো ভাল না বেয়া আপোনালোকৰ কাৰণে বেয়া নেকি আৰু এইটো চাকৰিৰ কথাটো 40টা ডিপাৰ্টমেণ্টৰ যিমান পোষ্ট খালী আছে এইটোকে আমি ওদালগুৰি জিলাৰ যুৱক যুৱতীসকলকে যাতে 3rd গ্ৰেড 4th গ্ৰেড চাকৰিটো ইয়াৰে মানুহ যাতে পাবলৈ সক্ষম হয় কোনোবা বাক্সা চিৰাং আৰু ওদালগুৰিৰ পৰা আহি পেলাই ইয়াত ইণ্টাৰভিউ দিব নোৱাৰিব এই ব্যৱস্থাটো আমি কৰিম 3 নম্বৰত আছে বহুত বছৰ 15 বছৰ আপোনালোকে ওদালগুৰি বাক্সা আৰু চিৰাঙৰ মানুহে নিজৰ মাটিটো বিক্ৰী কৰিবৰ কাৰণে বা কোনোবা মাটিটো কিনিবৰ কাৰণে পাৰ্মিশ্যন বা এলটমেণ্টৰ কাৰণে কোকৰাঝাৰ BTC কোকৰাঝাৰত যাব লগা হৈছিল সেই কামটো আপোনালোকে চৰকাৰ বনোৱাৰ পিছত ওদালগুৰিতে এই কাম কাজৰ ব্যৱস্থাটো কৰি দিয়া হ'ব কোকৰাঝাৰ যাব দৰকাৰে নাই এতিয়া এইটো ভাল না বেয়া তাৰমানে আগৰ দিনত নিজৰ মাটিটো বিক্ৰী কৰিবৰ কাৰণে পাৰ্মিশ্যন এই কোকৰাঝাৰ BTC লৈ আহিব লাগিছিল BTC অফিচৰ পৰা তো এইটো বাদ দি পেলাই আমি এতিয়া ওদালগুৰিতে এই ব্যৱস্থাটো আপোনালোকক পাৰ্মিশ্যনে হওক এলটমেণ্ট হওক এই ব্যৱস্থাটো আমি কৰি দিব ওদালগুৰিতে 3 নম্বৰ এইটো হ'ল 3 নম্বৰ 4 নম্বৰত আমি কি কৰিছে ধৰ্মীয় অনুষ্ঠান যাতে আমি পইচা ব্যৱহাৰ কৰিব পাৰে গীৰ্জাই হওক মছজিদে হওক মন্দিৰে হওক তাতে আমি যাতে BTCৰ পইচাটো ডাইৰেক্ট মন্দিৰৰ নামত চেংচন কৰিব পাৰে BTCৰ পইচাটো ডাইৰেক্ট গীৰ্জাৰ নামত যাতে চেংচন কৰিব পাৰে BTCৰ পইচাটো যাতে ডাইৰেক্ট মছজিদৰ নামত চেংচন কৰিব পাৰে তাৰ কাৰণে এটা আঁচনি এইটো হ'ল বড়োলেণ্ড মিৰৰ বড়োলেণ্ড আইনা বড়োলেণ্ড ডাকঘৰ অসমীয়াত এইটো কি বেয়া না ভাল হ'ল এইটো BTCৰ পইচাটো আমি ডাইৰেক্ট ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰিব পৰা নাছিল আগত যাতে আমি হিন্দুই হওক খ্ৰীষ্টানেই হওক ইছলামেই হওক বুদ্ধিষ্টেই হওক জৈনেই হওক এইবিলাক ধৰ্মীয় অনুষ্ঠানবিলাকক পইচা অলপ চলপ হ'লেও যাতে আমি ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে এই আঁচনিৰ নামটো দি পেলাই আমি পইচাটো এলকেশ্যন কৰি ৰাখিব এইটো 4 নম্বৰ মনত আছে তো 1 নম্বৰত কি 2 নম্বৰত কি 3 নম্বৰত কি 4 নম্বৰত কি চৰকাৰ হোৱাৰ পিছত আমি এইবিলাক কাম কৰিব আৰু মাটিৰ পাট্টা যিটো দিয়া আৰু জাতিগত ৱাইজত ডেভেলপমেণ্ট কাউন্সিল প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে এটা এটা ডেভেলপমেণ্ট কাউন্সিল ডেভেলপমেণ্ট বৰ্ড থাকিব এইটো হ'ল 5 নম্বৰ মই পাহৰিছোঁ এইটো 5টা প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে এটা এটা ডেভেলপমেণ্ট কাউন্সিল বা ডেভেলপমেণ্ট বৰ্ড থাকিব BTC বৰ্ষা ডেভেলপমেণ্ট কাউন্সিল ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিল এনেকুৱা কি আদিবাসী ডেভেলপমেণ্ট কাউন্সিল আদিবাসী ডেভেলপমেণ্ট কাউন্সিল মুছলিম ডেভেলপমেণ্ট কাউন্সিল এনেকুৱা বেংগলী ডেভেলপমেণ্ট কাউন্সিল এনেকুৱা আমাৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ নামত এটা এটা ডেভেলপমেণ্ট কাউন্সিল আমি বনাম হৈছে মনত আছে সময় নাই চৰকাৰে গাড়ী দিব লাগে মোৰ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই BTC চেঞ্জ কৰি দিব বুলি কৈছে এই পাহাৰীয়া সম্পত্তি BTCটো ইয়াৰ পাহাৰীয়া সম্পত্তি এই BTCটো মই যদি কয় চৰকাৰ বনোৱাৰ পিছত গোটেই অসমত পঞ্চায়ত নাথাকিব চব BTC বনাই দিম এইটো হ'ব নোহোৱা কামটো
কিয় কয় এইটোকে মেনিফেষ্টো লগাই দিলে আৰু তোমাৰ সম্পত্তি এই বিচিটো আপুনি ইচ্ছা কৰিলে ধুনীয়াই দিব পাৰে এটা চিষ্টেমিকটো আপনি কেনেকে পাৰিব বিচিটো চেছ কৰিব পাৰিব ওই ইচ্ছা কৰিলে কৰিব পৰা নিচিনা মানে কথাবিলাক কি কয় মানে মাথাৰ বস্তু হৈ যায় মই কেতিয়াবা মাথাৰ বস্তু মানে ইয়াৰ মাথাহে নষ্ট মোৰ মাথাটো নষ্ট হোৱা ময়ো কৈছোঁ যোৱাকালি মই কৈছোঁ বিজলী বিষয়ে মই যোৱাকালি কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মায়ে বিজেপি চৰকাৰ হোৱাৰ পিছত যদি হয় হ'লেহে যদি হয় তেতিয়া বিচিটো আমি চেছ কৰিম পঞ্চায়ত চিষ্টেমটো আনিম আমিও কৈছোঁ মই জিকাৰ পিছত চৰকাৰ বনোৱাৰ পিছত এই অসমৰ পঞ্চায়ত চিষ্টেম নাথাকিব সব বিচি বনাই দিম বুলি কৈছোঁ আৰে যদি ক'ব পাৰে নোহোৱা নহয় ময়ো ক'ব পাৰিম সব পঞ্চায়ত নাথাকিব সব বিচি থাকিব আৰু মাটিৰ ভাষা দিয়াৰ কথা এই চৰম লগা নাই এই যে বিদ্যা শক্তি প্ৰমোদ বড়ো আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুইজনে ঘাপ কৰি পেলাই কি চুক্তি কৰি আনিছে বিদ্যা শক্তি যে মই যোনটো মাটিটো ভাষা দিব ওলাই আছে এই মাটিৰ পৰা উচ্ছেদ কৰিব লাগে বুলিহে এই চুক্তিত আছে আৰু কোনটো মাটি মেনিফেষ্টোত আছে মেনিফেষ্টো দিছে বা চৰম নাই আপনি এইফালে ভিতৰত লিখি পেলাই আনিছে চুক্তিতে ঘেৰাব লাগে এইফালে মাটিৰ কথা দিব এই কাৰণে মই আজি এই মিটিঙত কৈছোঁ অলপ আগত মিটিং কৰি এই মেনিফেষ্টোটো নামতহে বিজেপিৰ মেনিফেষ্টো আচলতে আচল বিজেপিৰ মেনিফেষ্টো নহয় এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰহে মেনিফেষ্টো নহ'লে এনেকুৱা কৰি নাহে চুক্তি কিবা কৰি আনিছে কিবা প্ৰচাৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ মেনিফেষ্টো ইষ্টাৰনীতি এইটো বিজেপিৰ নহয় নামটোৱে বিজেপি লৈছে বিজেপি ইমান ৰাষ্ট্ৰীয় দল এনেকুৱা কৰি ৰাখে বিচিটি চেছ কৰিব আৰে বিচিটি চেছ হ'ব এটা চিষ্টেম কাউন্সিলৰ কাৰ্বি আংলং এমচি হিলছ আৰু বিটিচি একে ইয়াত পঞ্চায়ত নাথাকে এই ভাগৰ মাথা নষ্ট হৈ আছে তাত মাথায় ঠিক নোহোৱা হৈ গ'ল এই শিডিউল কাউন্সিলত পঞ্চায়ত চিষ্টেম নাই কাৰ্বি আংলংতো নাই ডিমা হাছাওতো নাই বিটিচিতো নাই আৰু ঠিক তেনেকুৱা এনেকুৱা শিডিউলটো গাৰো হিলছ খাচী হিলছ আৰু জয়ন্তীয়া হিলছ এইবিলাকৰ পঞ্চায়ত চিষ্টেম নাই আমাৰ নিচিনা বেছি দিছে এইটোকে উলিয়াই দিব বোলে আৰে ক'ত গৈ এইটো ভাবি আছে মানে যাহাৰ এইবিলাক মেনিফেষ্টো থাকি নাকি আৰু মাটিৰ পাত্তা আপনি চুক্তি কৰি আনিছে এই মাটিৰ পৰা খেলাব বুলি আৰু মেনিফেষ্টো দিছে মাটিৰ পাত্তা দিব যিমান হিমন্ত বিশ্ব শৰ্মা বিটিচিত সোমাই পেলাই নীতি কৰিব ইমান মাইনাছ হৈ আছে ক্লাছটো আমাৰ ফালে হৈ আছে জানে ক্লাছ আমাৰ আজি খাৱলি নাগিজৰি খাৱলি তাতে মিটিং আছে বাছটো 150 ভাড়া বেছি 150কে বেছি মানুহটো এটা বাছত কিমান যায় 15জন 20 একটা বাসের ক্যাপাসিটি 45 বলে 50 জন ইয়ার 15জন 20 জন যায় মানুষ বসে 1000 গাড়ি বসে 1000 কি সরম লাগে না লাগে এই মাথা দেখো নাই তো এইভাবে খুব নাচ লাগবে একসাথে আজবাকি গাড়ি দিবসে ওহা খাইয়ে কম আজ রাখলে খালি দিন মনে সে পাম মনে সে পাম খালি দেখে আছে বল আজি কি কৈ গ'ল মই অলপ পিছত গম পাম এটা খবৰ লোৱা খালি দিব লাগিব আৰু হেমন্ত বিশ্ব শৰ্মা আৰু বিশ্বজিৎ একে কেটাগৰী মানুহ জানে হেমন্ত বিশ্ব শৰ্মা হ'ল আছুৰ পৰা খেদা খোৱা আছু অল আছাম ষ্টুডেণ্টছ ইউনিয়ন বিশ্বজিৎ এইবাৰ হ'ল অল বড়ো ষ্টুডেণ্ট ইউনিয়ন এফচুৰ পৰা খেদা খোৱা দুইজনৰ খেদা খোৱা দিনা এইফালে কংগ্ৰেছ
এৰি পেলাই হেমন্ত বিশ্ব শৰ্মাই বিজেপিত সোমাইছে এইফালে কংগ্ৰেছতো গণ্ডগোল কৰি লৈছে কংগ্ৰেছত যদি থাকিলে হয় এনে কিবা এটা হ'লে হয় সেইকাৰণে এইফালে চাহ মাৰি পেলাই নিজকে চেফ আৰু বিশ্বজ্যোতি মাৰি এইফালে 99 মাষ্টাৰ বুলি কয় বাক্সাত আছে 99ৰ মাষ্টাৰ বুলি কয় 900 কিমান বাৰজন আছে ইহঁতৰ পৰা পইচা কালেকশ্যন কৰি 4 কোটি কিমান বাৰ লাখ কি খাইছে এতিয়া বিপিএফ নাইলে কি মাৰ খালে হয় বিপিএফ এৰি পেলাই ইফালে বিজেপিৰ চেফ জাগাত এইটো একে তাৰ এই যদি বিপিএফত থাকিলে হয় এনে ধৰা খালে হয় এই 99ৰ মাষ্টাৰৰ তোলৰ লগত 4 কোটি কিমান বাৰ লাখ এই পইচাটো তাৰ ৱাইফে ঘৰৰ লৈ গৈছিল এজন মানুহ এইবোৰ নাম চামচব জানে আপুনি কোনে লৈ গৈছিল এইটো নাম নকওঁ এতিয়া ঘৰৰ লৈ গৈছিল তাৰ ৱাইফে বোলে এইটো পইচা আমাৰ ঘৰত নাৰাখিম বেলেগ জেগাত ৰাখিম জানে এই পইচাটো ঘৰত ৰাখিব নালাগে বেলেগ জেগাত ৰাখক এইটো পইচা খাইহে পলাব লগা হৈছে মাষ্টাৰটো দিব পৰা নাই 99 মাষ্টাৰটো দুইজনে খাই খাই এই এতিয়া বিজেপিত চেণ্টাৰ বুলি ভাবি আছে বিশ্বজিতেও বিজেপিৰ চেণ্টাৰ লৈছে হেমন্ত বিশ্ব শৰ্মাও বিজেপিৰ চেণ্টাৰ লৈ আছে যত এই দুইজন থাকিব কোৱা নগৈ হ'ব আমাৰতো শান্তি মানুহটো পলাইছে না ভাল হৈছে না খাই পেলাই পলোৱাটো এতিয়া মাষ্টাৰ ধৰিব ক'ত ধৰিব পাৰিব এইফালে চেফ জেগাত পলাই পেলাই থাকিছে বিশ্বজ্যোতি মাৰিয়ে ক'ত কি কৰিব পাৰিব দেশ ইমান লাখ লাখ টকা কালেকশ্যন কৰি চাকৰিটো দিম বুলি বিশ্বজ্যোতিয়ে এই পইচাটো কালেকশ্যন কৰি লৈ গৈছে 4 কোটি কিমান বাৰ লাখ আছে 37 লাখ নেকি 4 কোটি এতিয়া ক'ত বিশ্বজ্যোতি আপুনি পোৱা নাই বুলি ক'লা 100 মাষ্টাৰে চব কৰি দিব 900 কিমান বাৰজন মাষ্টাৰে চব এজনে ক'ব মোৰ পৰা ইমান লোৱা নাই বুলি কওঁ তাৰ পৰা পাৰিলে ষাঠি লাখ মাষ্টাৰে চব ক'ব এইটো বাক্সা 99 মাষ্টাৰ 99 চনৰ মাষ্টাৰ আগে তাৰমানে এই এছপি সময়ত কিবা এটা গণ্ডগোল হৈছিল কিবা এটা মাষ্টৰ এই মাষ্টৰটো হোৱা নাই কিবা কিবি কেঞ্চেল হৈছে এতিয়া আকৌ দিম বুলি বিশ্বজিৎ দেৱানীয়ে পইচা কালেকশ্যন কৰিছে পইচা কালেকশ্যন লৈ গৈছে আজিলৈকেও পাৰা নাই ক'ত পাৰিব ইলিগেল এইটো জবৰদস্ত কিবা এটা কৰিম বুলি আমি ব্ৰিটিছে যিখিনি অথৰাইজ কৰিব লাগে কৰিছে তথাপি ষ্টেট গভৰ্ণমেণ্টে নিদিয়ে আমি কি কৰিম এইটোকে হ'ব বুলি মাষ্টৰৰ পৰা এই 900 কিমান বাৰ ধৰণৰ মাষ্টৰসকলৰ পৰা পইচা উঠাই 4 কোটি কিমান বাৰ লাখ এটা কোৱা পিছতে আপুনি পইচা পোৱা নাই বুলি মোৰ পৰা যদি পাৰে মানুহকে এনেকুৱা ষ্টেজত চিও কৈ পেলাই পঢ়ি মই তাৰ পৰা পইচা লৈছে অথচ খেতাগিৰিটো খুব ভাল মিলিছে বিশ্বজ্যোতি মাৰি আজি হেমন্ত বেয়া কোৱা নাই খুব ভাল মিলিছে ঠিক আছে এতিয়া আমাৰ বিপুল ৰাভা আছে আপোনালোকে অলপ ডাইলগটো শুনি লওক হ'ব না মই আকৌ কোকৰাঝাৰত যাম আকৌ গুৱাহাটী আহিম এই ননী ষ্টেচনত মিটিং আছে তেতিয়া যাই পেলাই মই 1:30 মানত পাব লাগে অলপ মিটিং আছে সেইকাৰণে মই অতি সোনকালে যাম দে আৰু আমাৰ আছে 2 নম্বৰ হাগাঁও মন্দাৰী ইও দিব দেখিছে আপোনালোকৰ বজাৰ বুলিৰে 2 নম্বৰ হাগাঁও মন্দাৰী 2 নম্বৰ হেমন্ত বিশ্ব শৰ্মা 2 নম্বৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই সব হ'ব পাৰি শুনি হ'ব দেই তো ধন্যবাদ থাকিল আপোনালোকে অলপ এনজয় কৰক চাব নালাগে অলপ চাব বিৰাট ভাল দেই প্ৰথমত আমাৰ বিপুল ৰাভাই কৰিব না চাব নালাগে দেই অলপ চাব মই উপায় নাই দূৰত 8:30 মানত যাই এটা মিটিং এটেণ্ড কৰিম মই পকেটত থ্যাংক ইউ ধন্যবাদ